Hello guys, welcome back to our YouTube channel. তো আজি কথাটো হল যে আমি বাহিৰত বনাম মানে এয়া আহিছে মোৰ ফ্ৰেণ্ড টুনটুন আপোনালোকে দেখিছিলে ইয়াৰ বেষ্ট ফ্ৰেণ্ড ইয়েস মানে মোৰ বেষ্ট ফ্ৰেণ্ড বহুত বছৰ হ'ল আমি লগ পোৱা আৰু মোৰ এয়া ৱাইফ হয় আৰু এটো মই তো আজি আমি মানে ভিতৰত বনাই নাখাও ই আহিছে স্পেশালি তো আপোনালোকে লাষ্ট ভিডিঅটো দেখিছিলে চাগে তো আজি হি আকৌ আহিছে মানে আজি আমি বাহিৰত বনাই খাম ঠিক আছে তো আপোনালোকে চাই থাকক আমি বাহিৰত সব ৰেডি কৰি থৈ দিছো কেৰাহী থৈছো এপিনে থৈছো খালি এটা কাটিব লাগিব আমি ইয়ালে ৰৈ আছিল মানে ই অহা দেৰি কৰিছিলে হেতু কাৰণে এতিয়া আমি বনাই লওঁ তো এপিনে আমি সব ৰেডি কৰি ললো জলকীয়া বিলাহী পিয়াজ নহৰু আদা আৰু এপিনে টুনটুনে কাটি আছে আলু ইয়েস আলু টুনটুনে কাটি আছে তাপা আমাৰ এই ধুই আছে মাংস মানে ব্ৰইলাৰ ধুই আছে ভালকে ধোৱা This is my favorite thing. তো মাংস ধোৱা হৈ গ'ল এপিনে কাটি আছে আদা নহৰু গুচাই আছে আৰু ভাতটো তুমি ক'ত বনাব ভাতটো হেয়ত ভিতৰত বনাবগে লাগিব হয়নে ভাতটো ভিতৰত তো আমি অকল মাংসটোহে বাহিৰত বনাম মানে আৰু ভিতৰত গৈ পেলাই ভাতটোৱে বনাই ল'ব আৰু খামো ভিতৰতে খাম খালি এনে বাহিৰত বনামহে তো গাইজ এতিয়া আমাৰ মাংসটো মেৰিনেট কৰিব লাগিব ধুই মেলি হৈ গ'ল আৰু এতিয়া মাংসটো মেৰিনেট মই কৰিম ইয়াত ইয়াত দি দে মই চাই লওঁ হ'ব হৈ যাব লাগিলে আৰু লৈ ল'ম হয় নাই সেইটো কি দিলি চিকেন মছলা সব আগতে ঢালি ল'ব লাগিব হালধিটো আনিব লাগিব নহয় তুমি হালধিটো লৈ আনাগে মই এইটো হেৰি কৰি ল'ব ৰ'বা হৈ যাব ভালটোকে দি ল'লে তো আমাৰ এতিয়া মেৰিনেট কৰি হৈ গ'ল মানে বাকী সব মছলা দি দিলো কাৰণ বনাওঁতে নিদিও মছলা তো সেইটো কাৰণে ইয়াত পিঁয়াজো দি দিলো সব দি এতিয়া ইয়াক ৰাখি দিম 20 মিনিট মানৰ কাৰণে মানে ৰেষ্ট হ'বলৈ দিম দেই তো গাইজ এতিয়া আমাৰ জুই জ্বলাব হৈ গ'ল এতিয়া কথাটো হ'ল যে বাঁহ পাত লৈছো আৰু পলিথিন লৈছো জ্বলাবলৈ কৃষ্ণ জ্বলিলে হয় আৰু তো গাইজ মই জুই জ্বলাব নোৱাৰিলোগে আৰু মানে নহ'ল মোৰ দ্বাৰা জুই নহ'ল এতিয়া আমাৰ এই জ্বলাব চেষ্টা কৰিছো আৰু জ্বলিব তুমি ধৰি থাকা আজি ধৰি থাকো তোমালোকে বনাই থাকা মই সেইজন আকৌ বৰ চোকা দেই একদম কামত মানে নিজৰ কাম বন কৰি হৈ গ'ল মানে চব যি চব্জি তব্জি আছিলে চব কাটি মেলি একদম আমাক চাই আছে এতিয়া আমাৰ আপোনাৰ মিক্সি মেচিন কোনটো গম পাই নাই এইটোত আমি খুন্দো ঘৰ বাহিৰত হওক ঘৰৰ ভিতৰত হওক এইটোৱে চলিব এইটো ল'ব আৰু এই চাহ এই চাহহে মাৰিব আৰু এই চাহ গম পালে তো জ্বলিবি আৰু দেই ইজ্জত কা সৱাল ধুৱাই নাথাকিবি আৰু এতিয়া কথা হ'ল যে বনাবলৈ মেইন হিলাবলৈ বস্তুখনে নাই তো এতিয়া সেইখন নিবলৈ আহিছো মই কেনি গ'ল এইখনেই হৈ যাব এইখনে হ'ব নাই লোৱা এইখন লোৱা এইটো আমাৰ ৰিল বনোৱা ৰিল মাষ্টাৰ ইয়াৰ ইনষ্টাগ্ৰাম আছে ফ'ল' কৰি দিব দেই এই ইনষ্টাগ্ৰামত কি বুলি আছে নামটো টুনটুন ৰ'ব দেখাই দিছো এইটো কেনি গ'ল এইটো টুনটুন চেতিয়া বুলি আছে দেই এতিয়া প্ৰথম গুচি গ'ল জিৰা গোটেই দি দিয়া চব দি দিয়া এনেকে নহয় নহ'লে লাগি ধৰিব দি দিয়া খানা বনিবলৈ ৰেডি হৈ গ'ল মাংস গুচি গ'ল কেৰাহীত এতিয়া পুৰা মাত দি আছে মানে কেৰাহীত অলপ জুইটো চাই থাকিব লাগিব দেই জুইটো বঢ়াই থাকিব লাগিব এতিয়া 3টা বান্দৰ এনেকে বহি আছো জুইটোলে চাই ফুকি দিয়া যোৱা তোমাক বহিবলৈ মই আনি দিছো জাষ্ট খানাটো ভাল হ'ব লাগিব দেই এতিয়া প্ৰথম ঢাকনখন আঁতৰাইছো আমি দেখিছে মাংসটো ধুনীয়া গোন্ধ এটা আহিছে দেই আদা নহৰু বঢ়িয়া খাওঁ লাগিছে খাওঁ এতিয়া মাংসটো অলপ সিজাই লোৱাৰ পিছত বিলাহী দিম ইয়েছ দিয়া বিলাহী আমাৰ টুনটুনে কাটিছে এইটো গোটা বিলাহী নহয় দেই ভাগি যাব এইটো ইয়াৰ ষ্টাইল আমাৰ জুইকুৱাহে লগটো দিয়া নাই দেই জুইকুৱা নুমাই গৈছে দেখুৱাইছো চব জুই জ্বলিছে নে নাই এয়া ইয়াতকে আৰু কি জ্বলিব এইকেইডাল খৰিত আৰু মোবাইলটো ভৰাই দিয়া পাই দিওঁ পাৰিলে একেবাৰে শেষ হৈ যাম বিলাহীটো কাটিলে এনেকে ফুলৰ নিচিনাকে মই ভাঙিব পৰা নাই কাৰণ মই এইটো হাত দি তেজ দি আহিছো তো মই জোৰটো দিব পৰা নাই মানে তাৰপিছত সি সেইটোকে একদম আৰু এনেকে আৰু মানে যেন বিলাহীটো মইহে নাই ভঙা এই কাটিলে পিচকে কাটিলে ভাল আৰু সেইটো মোৰ গাত ভুল নাই কথাবোৰ এনেকে মনত থৈ দিয়ে আৰু পিছত উলিয়াব বিলাহীটোকে ভাঙিব নাজানে এনেকে বুলি কব অকমান দিব বিলাহী চক ভাগাই নাই হেলুৱা
চাম নে হিলাম এনে কি কৰিম মই হিলাবও লাগিব জুইও চাব লাগিব ইমান আৰু নিজে পাৰিবা নাই পাৰিম লগত কেমেৰাটো লৈ থাকিলে নহয় নহয় নিজে চক মই কেনেকুৱা বাচি গৈছো ন কেমেৰা কৰিলে সেইটো কাৰণে ভাল গম পাইছে নাই এতিয়া মই কেমেৰা কৰি থাকোতে হৈ গৈছে কেমেৰা আহি লৈছে মোৰ গা বেয়া পানী লৈছে ধোঁৱাও খাইছো আপোনাৰ বিলাহীও ললো আহিলো মই আছো কেমেৰামেন এই আছে কুকমেন সি আছে যোগালী মেন এনেকে নহয় বিলাহী যিটো টেঙাপন থাকে নাই সেইটো গুচি যাব লাগে তাৰপিছতে আলু দিলে একো নাই বাৰু এতিয়া দিলা যদি একো নাই সেইটো সিজাই সিজি যাব কিহৰ টেঙা পন বস্তুটো ভাঙিলে হৈ যাব মই সদায় বনাই খাই থাকো একো নহয় ইমান আঙুলি চুপি চুপি খোৱা তো সেইটো জানো আলু কেতিয়া দিছো বিলাহী কেতিয়া দিছো মই বনাব জানো নহয় মোক এই টেঙা পন আয়ো একদম আমাৰ পাপা নিচিনা আমাৰ পাপাই গাভা দাই ই আকৌ টেঙা পন একদম এনেকে আৰু কি মতানো কেলে এনেকুৱা পাব বুজি নাপাওঁ কি হৈ গ'ল মাংসটোত কি দিয়া হ'ল বিলাহী দিলো তাৰপিছত আলু দিলো মাংসটো মেইন দিছোৱে মেৰিনেট কৰা মাংসটো তাৰপিছত জিৰা দিছিলো চব উল্টাকে কৈছো খালি সেইকেইটাই দিলো আৰু তো গাইজ এতিয়া মই হাত এখন লগাই দিছো মানে মোৰ হাত অকমানো লগাই দিছো নহলে মানুহজনী বেয়া পাব যে সেইকাৰণে মই লগাই দিছো আৰু দেখিছো যে গোন্ধ অ' মাই গড গোন্ধটো হৈ গ'ল অ' মাই গড একদম সকামৰ ঘৰত যে বনাই তেনেকুৱা গোন্ধ এটা আহিছে অ' মা ধুৱাইছে কেনে পালা মজা লাগিলে লেগ পিচ দুটা আনিছো এতিয়া এইকে আৰু তাকহে দিব লাগিব লগৰটোকহে দিব লাগিব এতিয়া মোলে নাই মই বাকীবোৰ খাম সিহঁতক লেগ পিচ এটা দি থৈ দিম হয় কথা দিম তোমাক আমাৰ 80% কৰি হৈ গ'ল এতিয়া নহৰু আদা দিবলৈ আছে সেইটো দিম গৰম পানী কৰি থৈছো গৰম পানী দিম তাৰপৰা হৈ যাব মাংস কালাৰ চক মাংস কালাৰ কি ধুনীয়া হৈ গৈছে এনে নহৰু আদা গুচি গ'ল আমাৰ গ্ৰাইণ্ডাৰ মেচিনৰ পৰা নহৰু আদা ওলাই গ'ল ক'ব লৈছিলোহে এইটো মোৰ গ্ৰাইণ্ডাৰৰ চামুচখন এতিয়া মই উলিয়ালো এই মেচিনটোত আকৌ এই হাতখনে সোমায় এই চামুচখনে সোমায় মোৰ হাতো নোসোমায় বেলেগৰ হাতো নোসোমায় অকল এই ভাগৰ সোমায় তুমি আহিলো আকৌ পানীটো লৈ আহিছো দেই ভৰিত পৰিছিলে নাই হোৱা বেছি গৰম নাই দিলো নে পানী কিমান দিম পানী হ'ব পানী হ'ব হৈ যাব পৰিলে একো নহয় নাই হোৱা বেছি গৰম নাই কথা বেছি গৰম নাই ভৰিটোত পেলাই দিছে কথা গামোচাখন নহয় ফটককে গৰম পানীটো বোলে পুৰিব নহয় জানা নাই সেইটো বস্তু দিয়া হৈ যাব কি হৈ যাব নাই পুৰা বেছিকে নাই পুৰা গৰম নহয় জানো পানী হ'ল কামবোৰ কৰি মানুহ মৰিব হৈ গ'ল তো গাইজ আমাৰ এতিয়া খানা হৈ গ'ল মানে আমাৰ চব ৰেডি হৈ গ'লে আৰু পানী অকণ থবই লাগিব কাৰণ বেলেগ চব্জি বনোৱা নাই যে ধুনীয়া লাগিছে আলু চালু চব সিজিলে নহয় ন সিজিলে বঢ়িয়া বিলাহী পুৰা ভাগি গ'ল তো এতিয়া হৈ গ'ল ইমানটো লেগ পিচ বোলা এইটো ভিতৰত লৈ যাওঁ চলো ইছ ৰাম আমাৰ এতিয়া চব বস্তু ভিতৰলৈ লৈ গৈ থকা হৈছে বঢ়িয়া তুমি লৈ যাওঁ মই বাকীবোৰ মই লৈ যাম আজিলে তোমাক বিদায় দিলো আৰু দেই কৃষ্ণ আজিলে তোমাক মই বিদায় দিলো আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত তোমাক চাইডত থৈ দিওঁ আমাৰ এতিয়া ভাত বৰা কাৰ্যসূচী চলি আছে মোৰ ৱাইফে ভাত বাঢ়ি আছে টুনটুন চাই বহি আছে আৰু মই বেক চাইডে আছো ফেনখন বন্ধ কৰি দিওঁ নে ঠিক আছে তো গাইজ আমাৰ এতিয়া খানা খাবলৈ হৈ গ'ল দেখিলে ইয়াত খানাত বেলেগ একো নাই এয়া দেখিছে মাংস আছে ভাত আছে আৰু লগতে আছে কান্ধা আৰু আছে লগতে কান্দা আৰু নেমু য়েছ তো আজি ভিডিঅ'টো আৰু বেছি দীঘল নকৰো যদি ভিডিঅ'টো চাই ভাল পালে কি কৰিব লাইক কৰি দিব কি কৰিব আৰু মৰম লগা এটা কমেন্ট কৰিব আৰু যদিহে নতুন হয় সাবস্ক্ৰাইব কৰি দিব আকৌ সাবস্ক্ৰাইব কৰি দিব তেন্তে আজিলৈ ইমানতে সামৰণি মাৰিছো আকৌ নেক্সট ভিডিঅ' লগ পাম বাই